নিউজ 24লৈ সকলোকে স্বাগতম জনাইছোঁ। আমি বৰ্তমান উপস্থিত আছোঁ টংলাৰ ভেৰগাঁও জিলা UPPL কাৰ্যালয়ত আৰু ইয়াতে বিভিন্ন ভাষা-ভাষী ধৰ্মাৱলম্বী লোকসকল বিভিন্ন জনগোষ্ঠীৰ লোকসকল আজি একত্ৰিত হৈছে আৰু তেখেতসকলে UPPLৰ যি নীতি আদৰ্শ সেই নীতি আদৰ্শক ভাল পাই তেখেতসকলে আজি যোগদান ইয়াতে কৰিব। শ ৰাইজ ইয়াতে সমবেত হৈছে। গতিকে আমি তেখেতসকলৰ পৰা জানিব বিচাৰিম যে বৰ্তমান এই BTR চুক্তিৰ যি দফাসমূহ সেই দফাসমূহ তেওঁলোকেনো কেনেদৰে আদৰণি জনাব আৰু তেখেতসকলে কিয় এই BTRত কি আছে সেই সকলোবোৰ ভাল পায়, আদৰ্শক অনুসৰণ কৰি তেখেতসকলে কিয় যোগদান কৰিছে এই সম্পৰ্কত আমি জানিব বিচাৰিম। আহিছোঁ ঠিক আছে। BTR চুক্তিত কিয় সমৰ্থন কৰে, কি আছে তাত? আমি মানে পৰিৱৰ্তন দেখিছোঁ বা যিখিনি আমাৰ ইউনিভাৰ্চিটি হওক কিবা হওক আমি পৰিৱৰ্তন ওলাই আহিছোঁ, যিটো আমি বছৰে নাপালোঁ। ত' কিবা এটা আশা আহিছোঁ, যিখন চুক্তি পালোঁ, দেখি কিবা এটা আশাত মানুহখিনি আগবাঢ়ি ওলাই আহিছোঁ। BTR চুক্তিত কি আছে? আছে আপোনাৰ ইউনিভাৰ্চিটি আছে, তাৰপিছত আৰু IIT আছে এখন, তাৰপিছত কেঞ্চাৰ হস্পিটেল এখনৰ কথা শুনিছোঁ। এনেকৈ বহুত বিভিন্ন ধৰণৰ আছে চুক্তিখনত। সেই চুক্তিখন দেখি মানুহখিনি আগবাঢ়ি আহিছে আৰু বা পৰিৱৰ্তন ক্ষেত্ৰত হৈছে। এখন ঐক্য সমাজ লাগে আমাক, সেইকাৰণে আহিছোঁ। বিগত সময়ত যিহেতু BPF নেতৃত্বাধীন হাগ্ৰামা মহিলাৰ নেতৃত্বাধীন যি চৰকাৰ চলাইছে সেইটোত মানে জাতীয় জনগোষ্ঠীবিলাকক সমন্বয় কৰা নাই নেকি, কৰিবলৈ সক্ষম হোৱা নাই? BPF-এ আজিলৈকে একোৱেই নকৰিলে, 15 বছৰ ৰাজত্ব কৰি একো কাম নকৰিলে, একো পাবলৈ সক্ষম নহ'ল। BPF-বিলাকে যেনেকুৱা যিকোনো বস্তু পাব লাগিছিল সেইটোকে নাপালে। তাৰমানে আমি পৰিৱৰ্তন বিচাৰোঁ। সেইকাৰণে UPPL চৰকাৰক আমি পৰিৱৰ্তনৰ কাৰণে আমি সমৰ্থন কৰোঁ। এইবাৰ 34 নম্বৰ খালিংগড় সমষ্টিত UPPLৰ প্ৰাৰ্থী দিলীপ কুমাৰ বড়ো বিজয় হোৱাটো খাটাম নে? 100% আৰু ইয়াত আপোনালোকে মহিলা হৈ কেনেধৰণে কাম কৰিছে? আমি কাম কৰি আছোঁ, যথেষ্ট ভালদৰে আমি কাম কৰি আছোঁ। আমি এইবাৰ খালিংগড় সমষ্টিৰ পৰা সকলো মহিলা যুৱক যুৱতী সকলোৱে চান্স বিচাৰিছোঁ, কাৰণ আমাক চান্স লাগে আৰু আমি UPPLত আমি ভৱিষ্যত দেখিছোঁ। বহুত শিক্ষিত যুৱক যুৱতী মানে বেকাৰ আছে। এইবাৰ যিবিলাক ইণ্ডাষ্ট্ৰি, কলেজ, যিকোনো মেডিকেল বহুতখিনি সুবিধা আমি পাইছোঁ। সেইবিলাকত যাতে আমাৰ যুৱক যুৱতীয়ে মানে এপ্লাই কৰিব মানে সুবিধা পায়, সেইকাৰণে আমাৰ বহুত ভাল লাগিছে। বৰ্তমান BPF চৰকাৰে যিখিনি কৰি গ'ল, মানে 17 বছৰে ৰাজত্ব কৰিলে, সেই ক্ষেত্ৰত মানে আমাৰ যুৱক যুৱতীয়ে মানে সুবিধা নাপালে। বহুতখিনি মানে বেকাৰে হৈ ৰ'ল, বহুতখিনি মানে অভাৱ এতিয়ালৈকে মানে সফল হোৱা নাই। এইবাৰ সুবিধা পাব, আমি এইখিনি 100% গেৰাণ্টি দি ক'ব পাৰোঁ। এইবাৰ আমাৰ দিলীপ ছাৰ জিকিব, আমি এইখিনি মানে দি ক'ব পাৰোঁ, আমি ছাকচেছ হ'ম। মহিলাসকলক 50% অধিকাৰ দিছে বা যিকোনো যুৱ প্ৰজন্মৰ কাৰণে যিখিনি চুক্তি লাভ কৰিছে সেইবিলাক চাই পেলাই আমাৰ বহুত ভাল লাগিছে যে অনাগত দিনত যাতে আমাৰ সকলো ল'ৰা ছোৱালীয়ে বা আমাৰ বিশেষকৈ মহিলাবিলাকে মানে পুৰুষৰ সমানে মানে আগুৱাই যাব পাৰিব। সেইটোৰ কাৰণে আমাৰ বহুত ভাল লাগিছে যে আমি এইবাৰ 2020 যিটো নেকি ইলেকশ্যন আমাৰ দিলীপ ছাৰৰ মানে জিতাটো চেষ্টা কৰিছোঁ, জিকিব 100% জিকিব বুলি আমাৰ আশাও আছে। গতিকে সেইকাৰণে আমি সকলো মহিলাই গ'লে আমি তাৰমানে আগবাঢ়ি আহিছোঁ। মহিলাসকলৰ কাৰণে উন্নয়নৰ কাৰণে কাম কৰিব বুলি আপুনি ভাবেনে? হয়, তেখেতে কৈছে, আমি বিশ্বাস কৰিছোঁ। তেখেত কেনেকুৱা মানুহ জানো, সেইকাৰণে আমি আগবাঢ়ি আহিছোঁ। BTR চুক্তিखौ मानो थाखाय मदद खालामो? दिनै जों BTR चुक्तिखौ बेनि थाखायनो मदद खालामदों। जाय BTR चुक्तियाव जोंहा जोंनि जिखिनि जोंनि नांगौ जादों, जेनेबा जिबायदि जोंनि सायाव दिनै सुबिदा फैदों, दिनै बे BTRखौ जोङो सापर्ट खालामदों। मानोना बेवहाय जोंहा थांनाय 17 बोसोराव बा 17 बोसोराव जेनोखि दुर्नीति जाबोबाय, बे दुर्नीतियाव दिनै जोङो बे दुर्नीतिखौ सुफुंनो थाखाय बे BTR चुक्तियाव दङ। बेखायनो जोङो सापर्ट खालामो। মই UPPL চৰকাৰৰ আজি যোগ দিবলগীয়া ওলাই আহিছোঁ আৰু UPPL চৰকাৰৰ ভাল নীতি দেখাইছোঁ। নিশ্চয় হয়তো UPPL চৰকাৰে গঠন হ'ব, সেইটোৰ কাৰণে আগবাঢ়ি আছোঁ আমি যুৱক হিচাপে। আৰু এটাই বিচাৰোঁ, পৰিৱৰ্তন বিচাৰোঁ সদায়, আৰু চেঞ্জটো বিচাৰিছোঁ।
DTF-ৰ বহুতখিনি দেখিলোঁ, একো কাম কাজ একো ভাল দেখা নাপালোঁ, সেইটোকে আমি ওলাই আহিছোঁ যুৱচাম হিচাপে। আৰু নিশ্চয় কি কি আছে বিটিআৰ চুক্তিটো হিচাপে মই এতিয়া ভালদৰে ক'ব নোৱাৰিম, তথাপিও যিখিনি জানিছোঁ শুনিছোঁ নিশ্চয় ভালে হ'ব বুলি গম পাইছোঁ। সকলোৰে কাৰণে চব জনজাতিক লৈ বিটিআৰ চুক্তিটো আগবাঢ়ি যাব বুলি মই ভাবিছোঁ আৰু মোৰ ইমান pensiun mana? Itu pensiun mana? Borai pensiun mana? फालांगिनिफ्राय जों मोजांखौनो लुबैदों जेनेबा जों जेबो मोनाखै बिसोरनिफ्राय जों दा जेनेबा सरकार सोलायोब्ला जों माबा मोनसे जों जेनेबा मावलांनो हागोन बेखौ जों दङ आगोलनिफ्रायनो जोबोद गोरोन्थि खामानि मावगासिनो दङ जे मोनथायखौ मोननो होनो गोनां बे मोनथायखौ बियो होआसै दासिमबो होआखै बेनि थाखायनो जों बेखौ गाज्रि मोनो जेनेबा मुस्लिमफोर रानो साथा रानो बायदिसिना रानो जों जेबो ইয়াৰ পৰা আমাৰ ল'ৰা ছোৱালীৰ কাৰণে ভৱিষ্যতত মানে ভাল হ'ব লাগে। তাৰপিছত আৰু যিখিনি সুবিধা পাব লাগে আমি সকলো ৰাইজে পাব লাগে। বিটিআৰ চুক্তি কেনে হৈছে যে বৰ্তমান বিটিআৰ যিটো চুক্তি বিটিআৰ চুক্তিখন মানে এখন ভাল চুক্তি হৈছে, মানে ভাৰতৰ ভিতৰত ঐতিহাসিক চুক্তি হৈছে, এইটোৱে মই ক'ব বিচাৰোঁ। ইয়াৰ মাজত বিটিচিবাসীক কি সূচনা আনিব বিটিআৰ চুক্তি মানে এইটো শান্তি শান্তি মানে শান্তি চুক্তি লাগে আৰু সেইটোৱে আৰু আমি শান্তিত থাকিব বিচাৰোঁ, শান্তি লাগে।